হেল্ল' গাইজ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কচু আৰু মচুৰ দালিৰ আঞ্জাখন। খুব সোৱাদ লগা হয় আঞ্জাখন এইখন। তাৰ বাবে মই লৈছোঁ কচুখিনি মই ধুই শুকুৱাই পানীখিনি এনেদৰে চুজ গুচাই কাটি লৈছোঁ। বিলাহী লৈছোঁ মই মিডিয়াম চাইজৰ এটা, কাটি লৈছোঁ বিলাহীখিনি। মচুৰ দালি মই আধা বাতি লৈছোঁ, ধুই তিয়াই লৈছোঁ আধা ঘণ্টাৰ কাৰণে। এয়া নিমখ লৈছোঁ মই। তাৰপিছত মই লৈছোঁ আদা নহৰু থেতেলি লৈছোঁ মই। পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ এটা, তেজপাত, শুকান জলকীয়া আৰু হালধি লৈছোঁ আন্দাজমতে। কেঁচা জলকীয়া লৈছোঁ মই 3টা। কচুখিনি মই 5 মিনিটৰ কাৰণে এনেদৰে বইল কৰি লৈছোঁ। এতিয়া গেছত এখন কেৰাহী বহাই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত আমি ইয়াতে মিঠাতেল যোগ কৰিম। মিঠাতেল দি দিছোঁ আমি। মিঠাতেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াতে পিঁয়াজখিনি দি ভালদৰে ভাজি লৈছোঁ। এতিয়া পিঁয়াজখিনি ভাজি থাকোঁতে আমি শুকান জলকীয়াটো আৰু তেজপাতটো দি দিম, লৰাই দিম আৰু তাৰপিছত খুন্দি লোৱা আদা নহৰুখিনিও আমি একেলগে দি দিম। ভালদৰে লৰাই ল'ম আৰু আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে আমি এইখিনি ভাজি ল'ম। এইখিনি আমাৰ ভজা হৈ গ'ল। এতিয়া আমি কেঁচা জলকীয়া কেইটা ইয়াতে যোগ কৰি দিম। তাৰপিছত আমি মচুৰ দালিখিনিও একেলগে দি দিম আৰু মচুৰ দালিখিনি আমি 2 পৰা 3 মিনিট ভাজি ল'ম। মচুৰ দালিখিনি ভজা হোৱাৰ পিছত আমি এতিয়া ইয়াতে কচু শাকখিনিও দি দিছোঁ। লৰাই দিম। হালধি গুড়ি দিব আৰু ভালদৰে লৰাই দিব। ভালদৰে এইখিনি আমি ভাজি ল'ম একেলগে। আমি নিমখ দি দিম এইখিনিতে, আন্দাজমতে দিব আপোনালোকে। ভালদৰে লৰাই দিছোঁ। এইখিনি আমি 2 পৰা 3 মিনিট ভালদৰে ভাজি ল'ম। 3 মিনিট পিছত আমি বিলাহীখিনি যোগ কৰি দিম আৰু বিলাহীখিনি গলি যোৱালৈকে আমি এইখিনি ভাজি ল'ম। ভালদৰে লৰাই আপোনালোকে ঢাকন লগাই দিব 3 মিনিটলৈকে। 3 মিনিট পিছত এয়া চাওক, আমি এবাৰ লৰাই লৈছোঁ। এতিয়া আমি ডাঙৰ কাপেৰে 1 কাপ পানী যোগ কৰি দিম। লৰাই দিম এতিয়া। গোটেইখিনি ভালদৰে মিক্স কৰি দিব। এয়া মই জালুকৰ গুড়ি দিছোঁ, লৰাই দিছোঁ আৰু ঢাকন লগাই দিব। এয়া 5 মিনিটমান পিছত চাওক, আমাৰ কচুখিনি ধুনীয়াকৈ সিজি গৈছে, দালিখিনিও সিজি গৈছে, আটাইখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া আমি 2 মিনিটৰ কাৰণে আৰু অলপ ঢাকন লগাই দিছোঁ। এয়া চাওক, 2 মিনিট পিছত আমাৰ কচু ৰেডি হৈ গ'ল। মই এইখিনিয়ে পনীয়াকৈ ৰাখিছোঁ, আপোনালোকে লাগিলে আৰু অলপ গোটা কৰিব পাৰে। এয়া হৈ গ'ল, আমি গেছ বন্ধ কৰি দিলোঁ। এয়া চাওক, আমাৰ কচুৰ আঞ্জা ৰেডি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।